খুৰীৰ নিমন্ত্ৰণটো ৰক্ষা কৰিবলৈ গৈ সন্ধিয়ালৈকে এয়া খালোগৈ পায়স মানে কিবা এটা কাৰণত পায়স দিছিলে খুৰীয়ে ল'ৰাটোৰ হৈ আৰু এইফালে নেক্সট দিনা ৰাতিপুৱাই এয়া চাহ যিকে শুই উঠাৰ চাহ নহয় বাৰু একাপ 12টা বজাৰ চাহ যিটো ভাত খোৱাৰ পিছত একাপ চাহ লাগে মোক সেই কাপ নহ'লে ইমান কানিয়া লাগে দিনটো নহয়নে আৰু মা আজি সকামৰ ঘৰৰ পৰা আহিলে আৰু মই খাই ভাল পাওঁ খেজুৰ লৈ আহিলে আৰু বহুতখিনি বস্তু আনিছে বাৰু তাৰ মাজতে মই খাই ভাল পাওঁ খেজুৰ তাক সেয়াও লৈছে চাহৰ লগতে খাওঁ বুলি আৰু মা জলৈকে নাযাওক কি আজিকালি মোলৈ কিবা এটা লৈ আহে মানে শাহুমাৰ কথা কৈছোঁ আৰু এইখিনিতে এটা কথা যদি এগৰাকী শাহুৱে এগৰাকী বোৱাৰীক নিজৰ ছোৱালীৰ দৰে মৰম কৰিব পাৰে তেতিয়া সেই বোৱাৰীজনীও শাহুগৰাকীক কিন্তু কেতিয়াও শাহু বুলি নাভাবে নিজৰ মা বুলি ভাবিব কাৰণ যিখিনি মৰম তাই ঘৰত পাই আহিছে মাকৰ ঘৰত সেইখিনিকে যদিহে আকৌ গিয়েকৰ ঘৰতো পায় সেই একেখিনি মৰমেই তেতিয়া সেইগৰাকী বোৱাৰীয়ে মই কৈছোঁ ভগৱানৰ ওচৰত আৰু একোৱেই বিচাৰিব নালাগে এইখিনি মই কিয় পোৱা নাই বুলি আৰু হৈ যোৱা কথাবোৰ ভাবি মানুহৰ কোনো লাভ নাই মানুহৰ ভুল হৈ যাব পাৰে যি হৈ গ'ল আৰু সেইখিনি ভাবি থাকিলে মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে মোৰ মতে এতিয়াতো বৰ্তমান সুখী এতিয়াতো বৰ্তমান ভাল সেইখিনিক লৈ মানুহ সুখী হৈ থাকিব লাগে ধনী দুখীয়া মাটি বাৰী সম্পত্তি লৈ এইবিলাক কোনো লাভ নাই বুজি পালোঁ মানে এতিয়া আৰু মাটি বাৰীয়ে মানুহক নোখোৱায় মানুহক সুখী হৈ থাকিলেহে মানুহ মানে ভালদৰে জীয়াই থাকিব পাৰে ধন সম্পত্তি মাটি বাৰী এইবিলাকতো সকলো ইয়াতে এৰি থৈ যাব লাগিব মাত্ৰ আপুনিহে যাব এইবোৰক লৈ মায়া মোহ কৰি কি লাভ যিখিনি আছে সেইখিনিতে সুখী থাককচোন আৰু যিমান মানুহে দুখ পায় বেছিভাগ আপোন মানুহৰ পৰাই দুখ পায় মানে বেছিভাগ আপোন মানুহে দুখ দিয়ে চাবচোন কেতিয়াবা নিজৰ মানুহে আপোনাক কেনেকুৱা কেইটামান কথা ক'ব কিন্তু লোকৰ গৰাকীয়ে আকৌ আজিলৈকে আপোনাক সেইটো কোৱাই নাই তেতিয়া সেই নিজৰ মানুহখিনিৰ কাৰণে আপোনাক কিমান দুখ লাগিব যে মোৰ নিজৰ মানুহ হৈও যে মোক এনেকুৱা কৰিলে কিন্তু লোকৰ হৈও যে মোক আকৌ সেই মানুহজনে এনেকুৱা বা মানুহজনে এনেকুৱা কৰা নাই আৰু আটাইতকৈ ডাঙৰ কামটো হৈছে মানুহ চিনি পোৱাটো কাৰণ কোন কেতিয়া আপোনাৰ লগত কি কাৰণত বেয়া হৈ যাব পাৰে একমাত্ৰ ভগৱান জানে আৰু মানুহৰ জীৱনৰ সুখ দুখ থাকেই আৰু বাৰু আজিলৈ আহিছোঁ চাহ খাবৰ লগতে বহুতখিনি কথা ক'লোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব